নমস্কাৰ মই সকলোকে স্বাগতম জনাইছোঁ আই লাভ গ্ৰীণ আছাম ইউটিউব চেনেলটিলৈ। তো আজি গুৱাহাটীত আহিছোঁ মা কামাখ্যা মন্দিৰত, মানে মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ। ইফালে আছে ৰাহুল ভাই, ইফালে আছে আমাৰ বিপুল মালিক, ইফালে আছে মেনেজাৰ। তো এতিয়া গৈ আছোঁ, মানে কামাখ্যা ষ্টেচনত নামিলোঁ, আমি টংলাৰ পৰা আহিছোঁ। তো এতিয়া গৈ আছোঁ, চাই থাকক ভিডিঅ'টো মোৰ লগত। এতিয়া আমি কামাখ্যা ষ্টেচনৰ পৰা আহি চিটি বাছত উঠিছোঁ, মানে কামাখ্যা মন্দিৰৰ প্ৰথম গেটখনলৈ যাওঁ বুলি। তো গৈ আছোঁ লাহে লাহে। লেভেল এতিয়া গৈ আছোঁ লাহে লাহে ওপৰত। যিটো গৰম দিছে নহয়, বোলে চাওক। মই আকৌ ভইচটো সোমাব লাগিব, যিহেতু আচল কথা। গৈ আছোঁ লাহে লাহে ওপৰত, আৰু বেছি নাই, পাম অলপ পিছতে গৈ। তো এনেকুৱা মানুহ বহুত আহিছে, এইফালে চাওক। পিছফালে ইমান সময় দি মই ফ্ৰণ্ট কেমেৰাৰ লগতহে কৰি আছোঁ ভিডিঅ', মই উঠাই নাই, আগফালেখিনিহে উঠিছোঁ। অ' ভাই কি আৰাম লাগছে দেই এইখিনিত খোজটো দি। না হ'লেও নৰম লাগছে না, ভাল লাগছে কিন্তু খোজটো দি। ফাইনেলি আহি পালোঁ ভিতৰলৈ। এতিয়া ঘূৰোঁ, চাওঁ, ভগৱানৰ আশীৰ্বাদ লওঁ। চাই থাকক ভিডিঅ'টো। চাওক, ভিতৰত বাৰু দৰ্শন কৰা মানুহ কম। ফাইনেলি আমাৰ কামাখ্যা মন্দিৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ, মানে বহুত মানুহ ভিৰ, ইয়াতে আকৌ ভিডিঅ' কৰা সম্ভৱ নহয়। নমস্কাৰ, মই সকলোকে স্বাগতম জনাইছোঁ মোৰ দ্বিতীয় দিনৰ ভিডিঅ'লৈ। মানে এতিয়া পথাৰত আছোঁ, হাল বাই আছিলোঁ। এতিয়া মানে আহি শেষৰটো দিন বুলি ক'ব লাগিব, মানে হালখন উঠাম আৰু। এই পিছফালে চাওক, আমাৰ ৰোৱনীসকলে ভূঁই ৰুই আছে এতিয়াও আমাৰ তাত। তো চাওক ৰোৱনীসকলে ভূঁই ৰুই আছে এতিয়া বৰ্তমান। এইফালে আকৌ মাৰ ভূঁই ৰুই আছে অকলে, মই হাল বাই আছিলোঁ, অকণমান সময় জিৰণি লৈছিলোঁ। তো ভাবিলোঁ ভিডিঅ'কে কৰোঁ, ধুনীয়াকৈ ভিডিঅ' কৰি আছোঁ মাক। ফুলে বোলে। চ' ফাইনেলি যে হাল উঠিল, আৰু এইফালে মোৰ আমতিৰ আগত ৰোৱা ধানখিনি খুব ধুনীয়া হৈ আহিল। তো চাওকচোন, এইখিনি ৰুইছিলোঁ আমতিৰ আগত, খুব সুন্দৰ হৈ আহিল। এতিয়া ঘৰলৈ যাওঁ, আৰু উদং পথাৰখন এতিয়া গোটেই সেউজীৰে উপচি পৰিল। চ' খেতি পথাৰত ক'ব গ'লে 3 মাহ কাম কৰিব লাগে। 3 মাহৰ পিছত আকৌ ইফালে 3 মাহ যেতিয়া হ'বলৈ হ'ব, মানে 3 মাহত গোটেই খেতি কাম শেষ কৰি তাৰ পিছৰখিনিত, মানে তাৰ ৰোৱা শেষ হোৱাৰ পিছত 3 মাহৰ পিছত ইয়াৰ ফলটো পোৱা যায়। এতিয়া চাওক, আজি ৰোৱা কমপ্লিট হ'ল, এতিয়া 3 মাহৰ পিছত ইয়াৰ ফল পাই আছোঁ। এতিয়া খুব মনত এতে শান্তি লাগিছে, মানে ৰোৱাবোৰ কামখিনি শেষ হ'ল যিহেতু, খুব ভালে হৈ গ'ল, সুকলমে হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ, আৰু শেষৰ এটা কথা কওঁ,
যদি মোৰ ভিডিঅ' চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ ভিডিঅ'টি মানে লগ পাইছোঁ আকৌ নতুন ভিডিঅ' লৈ পথাৰৰ মাজৰ পৰা। টাটা বাই বাই।